নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি প্ৰকৃতিৰ এণ্টিবায়'টিক নহৰুৰ গুণাগুণৰ বিষয়ে ক'বলৈ লৈছোঁ। সহজে পাব পৰা ৰোগ প্ৰতিৰোধী শক্তি প্ৰদায়ক নহৰুৰ গুণাগুণ জানিলে আপোনালোকো আচৰিত হ'ব। ৰোগগ্ৰস্ত হৈ সৰ্বশ্ৰান্ত হোৱাতকৈ সময় থাকোঁতেই ঘৰতে পোৱা সাধাৰণ বস্তুৰে ৰোগ প্ৰতিৰোধ কৰি নিৰোগী স্বাস্থ্যৰ অধিকাৰী হওঁ আহক। নহৰুৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। বন্ধু বান্ধৱীসকল, নহৰু বায়ুনাশক বনদৰৱ। নহৰুৱে অন্ত্ৰ আৰু পাকস্থলীৰ পৰা গেছ বাহিৰ কৰি উলিয়াই দিয়ে। কাহ আৰু ব্ৰংকাইটিছৰ বাবে নহৰু অতি উপকাৰী। নহৰু আৰু গাখীৰ মিহলাই খালে চিকিৎসকৰ ওচৰলৈ যাবই নালাগে বুলি কোৱা হয়। নহৰুৱে ইমিউনিটি বৃদ্ধি কৰে, ভোক বৃদ্ধি কৰে, ৰক্ত সঞ্চালন নিয়মীয়া কৰে, ডিঙিৰ অসুখ, পক্ষাঘাত, গাঁঠি বিষ, দেহৰ বিষ আদি নহৰুৱে উপশম কৰে। বমি হ'লে নহৰু খালে উপকাৰ পোৱা যায়। কৰ্কট ৰোগ, বক্ষ আৰু হাঁওফাঁওৰ কেঞ্চাৰ, মূত্ৰাশয়ৰ কেঞ্চাৰ, পাকস্থলী আৰু কলনৰ কেঞ্চাৰ আদিৰ প্ৰতিৰোধত সহায় কৰে। ডায়েবেটিছ ৰোগী, হৃদৰোগী আদিৰ বাবে নহৰু উপকাৰী। খালী পেটত বা খোৱাৰ আগেয়ে 1-2 ফুটা নহৰু খালেও ৰক্তচাপ নিয়ন্ত্ৰিত হয়। গৰম গাখীৰৰ লগত নহৰু খালে শুক্ৰ বৃদ্ধি হয়, টোপনি ভাল হয়। পেট ফুলিলে 1-2 ফুটা নহৰু কেঁচাই চোবাই খালে পেট ফুলা কমে। 2 ফুটা কেঁচা নহৰু, অকণমান নেমু ৰস নিতৌ পুৱা গ্ৰহণ কৰিলে ক্লান্তি আঁতৰ হয়, ছালৰ ৰোগ ভাল হয়, মেদবহুলতা কমায়। কোষ্ঠকাঠিন্যৰ বাবেও নহৰু উপকাৰী। গৰম পানীৰে 2-3 ফুটামান নহৰু খালে কোষ্ঠকাঠিন্য দূৰ হয়। পানী লগা, চৰ্দি, কলেৰা, টাইফয়েড, যক্ষ্মা, ডিচেণ্ট্ৰি আদি বেমাৰ নিৰাময় কৰে। ৰজোনিবৃত্তি হোৱা মহিলাৰ হাড়ক সুৰক্ষা দিয়ে। লিভাৰৰ নানান অসুখত মৌজোলৰ সৈতে নহৰু ব্যৱহাৰ কৰা হয়। গৱেষকসকলৰ মতে, নহৰুৰ আৰকে মানুহ আৰু জীৱ-জন্তুৰ দেহত হোৱা বহুবিধ বেক্টেৰিয়া বৃদ্ধি বিকাশত বাধা দিয়ে। নহৰুৱে দুগ্ধ নিঃসৰণত সহায় কৰে। সেইবাবে শিশুৰ জন্মৰ পাছতেই মাতৃয়ে নিয়মিতভাৱে নহৰু খাব লাগে। ইয়াৰোপৰি নহৰুৱে ষ্ট্ৰক আৰু হৃদৰোগ প্ৰতিৰোধ কৰে। ডাঙৰ আকৃতিৰ কেঁচা নহৰু নিতৌ 1 ফুটা বা 2 ফুটা খোৱা স্বাস্থ্যৰ পক্ষে উপকাৰী। নহৰুৰ এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল আৰু এণ্টিফাংগেল গুণ প্ৰমাণিত হৈছে। পোৰা নহৰু খালে 1 ঘণ্টাৰ ভিতৰতে ইয়াৰ সুফলসমূহ লাভ কৰিব পাৰি। নহৰুত থকা খনিজসমূহ হ'ল আইৰণ, কপাৰ, মেগনেছিয়াম, মেংগানিজ, জিংক, চেলেনিয়াম, ফছফৰাছ, কেলছিয়াম। ভিটামিন হ'ল ভিটামিন চি আৰু ভিটামিন বি। 100 গ্ৰাম নহৰুত শক্তি থাকে 150 কেলৰি, কাৰ্বহাইড্ৰেট 33 গ্ৰাম, প্ৰ'টিন 6.35 গ্ৰাম, ফেট 500 মিলিগ্ৰাম, ফাইবাৰ 2.1 গ্ৰাম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই কেনে পালে বাৰু? ভাল পালে যদি চেনেলটি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, যাতে সকলোৱে উপকৃত হ'ব পাৰে। আপোনালোকে আজি এই ভিডিঅ'টি চাই গম পালে নহৰু আমাৰ বাবে কিমান প্ৰয়োজনীয়। নহৰুৰ ৰোগ প্ৰতিৰোধ শক্তি বহুত বেছি আছে। সেয়েহে বন্ধু বান্ধৱীসকল, কেঁচা নহৰু 2 ফুটা খাবলৈ অভ্যাস কৰক। সকলোৱে সুস্বাস্থ্যৱান, সুস্থ হৈ থাকক। পুনৰ লগ পাম বন্ধু বান্ধৱীসকল, ধন্যবাদ।